এই মুহূৰ্তত দিবলৈ বিচাৰিছো এটা খবৰ আজি দেশৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ NDAৰ CP ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা I.N.D.Aৰ বি সুদৰ্শন ৰেড্ডিৰ NDAৰ হাতত আছে 422 গৰাকী সাংসদ YSR CPৰ 11 গৰাকী সাংসদেও ভোট দিয়াৰ সম্ভাৱনা I.N.D মিত্ৰ শক্তিৰ হাতত আছে 313 গৰাকী সাংসদ আপৰ 12 গৰাকী সাংসদেও ভোট দিয়াৰ ইংগিত NDAৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনৰ বিজয় প্ৰায় নিশ্চিত পুনৰবাৰ জনাইছো আজি দেশৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু সংসদ ভৱনত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ NDAৰ CP ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা I.N.D.Aৰ বি সুদৰ্শন ৰেড্ডিৰ NDAৰ হাতত আছে 422 গৰাকীকৈ সাংসদ আৰু YSR CPৰ 11 গৰাকী সাংসদেও ভোট দিয়াৰ সম্ভাৱনা I.N.D মিত্ৰ শক্তিৰ হাতত আছে 313 গৰাকী সাংসদ আৰু আপৰ 12 গৰাকী সাংসদেও ভোট দিয়াৰ ইংগিত NDAৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনৰ বিজয় প্ৰায় নিশ্চিত